হেল্ল' কোৱা হেল্ল' দেহা কিবা হৈছে নেকি তোমাৰ একো নাই হোৱা কোৱা নহয় মানে কিবা গা বেয়া হৈছে নেকি তোমাৰ মাতটো অকণমান হেৰি লাগিছে ৰাফ লাগিছে অকণমান মাতটো যেন ভাঙিছে তোমাৰ এটা লগতে চেনি মাৰি মাৰি সেই মিঠাতেহে ক'ব লাগে মোৰ দেখোন নিজৰ টিউনটোৱে নহা হৈ গেলে এই বান্দাৰটোৰ লগত চেনি মাৰি মাৰি কথা কয় মায়েওতো দেউতাৰ লগত নলবাৰীতে কথা পাতে আৰু দেউতাই আপাৰ আছামৰ ভাষাত মা আৰু দেউতাৰতো লাভ মেৰেজে হয় এনকে নবু তাক মই নলবাৰীতে শিকাবাই লাগব ক'বা নল্লিও বুজি পালি হ'ল হেল্ল' তুমি গাড়ীত আছো নেকি হা ইতা গাড়ী চলাই তুমি ক'ত যোৱা কি ইটাৰ গাড়ী নাই এই আমাৰ ঘৰ বনোৱাৰ কথাটো যে সেইটো কৈছাতো এই মানে কৰোণাৰ কাৰণে তোমাৰ এতিয়া অকণমান ৰখাই থৈছোঁ এতিয়া ইটা শিল বালি একো পেলোৱা নাই হৈছি দে ইটাৰ গাড়ী বোলে ক'ত ঠিক পৰে নৰব বধৰ আৰু একবাৰ ট্ৰাই কৰি চাওঁ ৰ পুৱা কিবা খালা না খাল নাইতো আমাৰ ঘৰত কিয় তোমাক লাগে যদি খাল এটা খন্দাই দিম আকৌ তাতনো কি এনিথিং ফৰ ইউ তই এটা বলাত bowler thank you John I know I am a very good bowler and fast bowler কিন্তু এই ৰাইট হেণ্ডখনত দুখ পোৱাৰ পৰা মই খেলাই নাই জানা বহুত দিন শুনছি ক'ত আছে আপনি গেল গোটাই গেল আৰু বা কি হ'ল ইবাৰ হেল্ল' দেহা ফোন থৌ এই বান্দাৰৰ লগত লাভ নাই এই কৰোণাই পালে নি বাৰু জ্বৰ মূৰত উঠিছে চাগে গেল মোৰ এখন কাপালত আকৌ নাই গেল চব গেল হেৰা এনেকে মেথা থপৰিয়াই কান্দিছা যে মানুহে কি বুলি ক'ব বাৰু কোৱাচোন নাকে দি কি কৰিমে গোটাই গেল কিনো গেলকে আছা হে আচল কথাটো নোকোৱা ন কেলে বাৰীৰ কঁঠালৰ গাছত এটা কঁঠাল নাই চব নীলা চুৰে চব নীলা হে মা এই ডেকানি আন্টিতে ছাগাল আৰু গৰুই খালাক নেকি হে ছাগাল আমাৰ এই ডাঙৰ ওখ গাছডালত কেনেকে গৰু ছাগালে উঠি কঁঠাল খাব কঁঠালনো চুই কৰিবনে একে গোটেই গছডাল লাঙত কৰি পেলাই নিছে নে চুৰে কচি মই গম পোৱা নাছলো আজি বেপাৰী এটা আহিছিল কঁঠাল লাগে বোলে বেপাৰী আহিছে কঁঠাল নিবলে হে কোনোবাৰে নোহোৱা ঘটনা এটা হ'ল আগে পিছেচোন আমাৰ কঁঠালবোৰ একে গেলি পচি যায় গৰু ছাগলীও নেখায় এইবাৰ আকৌ বেপাৰীয়ে নিবলৈ আহিছে কি কথা এতিয়া বোলে কত কঁঠাল নোহোৱা হৈছি সেইকাৰণে বেপাৰীগিলা এনেকে ঘূৰি ফুৰছি কঁঠালৰ বোলে যি দাম হৈছি মোৰ মাই এটা কঁঠালৰ দাম 300 পৰা 600 টকা হৈছি কঁঠালটো বাদেই দিয়ক গুটি গিলা 5টা গুটিত 50 টকা হৈছি কি কোৱা হে পাৰ গুটি 10 rupees মানে আজি মই বিক্ৰী কৰিব পাৰলি কিমান পইচা পালো 8টা কঁঠালত হৈ নাগেলে ৰবাহে বিক্ৰী কৰিবা পিছে ঘটনাটো কেলে হৈছে গম পাইছানে বেপাৰীজনক সুধিলানে নাই দেউতা বজাৰত কঁঠাল চঠাল নাই গম পাইছা না এতিয়া তুমি অনলাইনহে কঁঠাল কিনিব লাগব তাকো বহুত দিন লাগব আহিবা অনলাইনত কঁঠাল এই কঁঠালে বোলে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ায় সেইকাৰণে এতিয়া মস্ত বিক্ৰী এতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকে বাঢ়িব বাৰীৰ কঁঠাল কেইটাতো নাই কিনিব লাগব এতিয়া মোৰ মাই কি দিন আহিলে আগতে বাৰীৰ কঁঠালক পাত্তাই দিয়া নাছলো গুটি কেইটা উইলে ছাগাল আৰু গৰুক খাবা দিওঁ কঁঠালখিনি হে ভগৱান এতিয়া বাজাৰৰ পৰা কিনি খাবা লাগব